बिटिआर सुक्तिया दिनै 5 बोसोराव आगान होबाय गतिके जों 5थि बिटिआर सुक्तिखौहाय दिनै रंजा बाजायै जोंनि बिटिआरनि 40था समस्तियावहाय रेलि लानानै 1000निफ्राय 5000सिम सुबुंनि जोङो बाहागो लानायजों रेलिखौ खुंदों आरो जिहेतु जोंनि बड'लेण्ड ओनसोलाव 40 बोसोरनि उनाव गोजोना गिदिंनानै फैफिनदों दिनै गोजोनखौ बयबो मोनदांनायजों लोगोसे जों जौगानायनि लामाजों जों आगान सुरगासिनो दं बेनिखायनो बे गोजोन आरो जौगानायखौ जोङो दिनै मोनदांनानै रायजो राजाफ्रा ज'यैनो 40ता समस्तियाव 40ता रेलि जोंना 1000निफ्राय 5000सिम सुबुं ज' जानानै बे रेलिखौ जोङो खालामगासिनो दङ जों रायजोफोरखौ खावलायदों बेनि गेजेरजों जाहाथे जों बयबो नैबे जे गोजोन जे फैफिनबाय जोंनि बड'लेण्ड ओनसोलाव बे गोजोनखौ जों माब्रै जोङो सिगांथिं लांनो हायो बेखौ जोङो अराय गोजोर बोरै खालामनो हायो बेनि थाखाय जों नाजानांगौ आरो दिनैनि बे रेलिनि गेजेरजों बेखौनो जों फोसावनो नागिरदों रायजो राजाफ्रा खुनु गिनांगौ गैला खुनु नोंथांमोना बेबायदि सन्देह खालामनांगौ गैला जों गासिबो हारि माहारि धोरोम बोरोन बासियालासिनो गोजोनै थांनानै थानानै जों जौगानायनि लामायाव आगान सुरलांनांगौ आरो जों बयबो जोंनि इयुन जोलैखौहाय जों माब्रै जौगानायनि लामायाव गुन गोनां सोलोंथाइनि लामायाव जों लांनो हायो जौ जुवानिफ्राय जानगाराव दोननानै गाज्रि आखल आखुनिफ्राय जानगाराव दोननानै ड्राग्सनिफ्राय गोजानाव दोननानै जोङो मोनसे गुन गोनां समाज दानो हायो गुन गोनां जों इयुन समाज जों दानो हायो जों बेखौनो नाजानांगौ नोंथांमोना मैया नुबाय जोङो 50सा APSC पास जानाय लाइमोनफोरखौहाय क'क्राझार कालचारेल कमप्लेक्सआवहाय बड'फा कालचारेल कमप्लेक्सआव बिथांमोनखौ जोङो बरायनाय जाबाय बिथांमोननो जों बान्था राननाय जाबाय दा जोङो गोजोन फैग्रोमोना देग्लाय जों 50सा मोननो हादों खालमासि हयथ' जोङो 100निबो बांसिन जोंहा बेबायदिनो APSC बा APSC पास जानाय जोङो फरायसाफोरखौ बरायनो मोनगोन होननानै जोंहा मिजिंथिबाय जेब्लानो गोजोना फैयो बेयाव जौगानाया फैयो ओंखायनो दिनै गोजोन आरो जौगानायनि मोनदांनायखौ लानानै जोङो बे रेलिखौ जोङो आगान सुरदों আজি হল আমাৰ বিটিআৰ একৰ্ডৰ ৭৪ বৰ্ষ আৰু এই ৭৪ বৰ্ষ বিটিআৰ একৰ্ডক লৈ আমাৰ বিটিআৰ অঞ্চলত যিমানবোৰ আমাৰ ব্লক পাৰ্টি ব্লক আছে সেই পাৰ্টি ব্লকসমূহত আমি পিছ ৰেলি কৰিবৰ কাৰণে আমি আজি যোজা চলাইছোঁ ঠিক তেনেকুৱাকৈ আজি আমাৰ চৰাইবিল ব্লকৰ অন্তৰ্গত এই গোসাইগাঁও টাউনত আমি পিছ ৰেলিটো কৰিম আৰু ইয়াতে মূল উদ্দেশ্য হ'ল আমাৰ পিছৰ লগতে যিহেতুকে আমি এইখন অঞ্চলত শান্তি আৰু উন্নয়ন কৰিব পাৰিছোঁ এই গোটেইটো সামৰি আজি আমি এই পিছৰ বাৰ্তাটো সবাকে বিলাই দিব বিচাৰিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ জানে যে বিটিআৰ একৰ্ড হোৱাৰ পিছত সঁচা হৈছে কি আমাৰ এই অঞ্চলত শান্তিটো ঘূৰি আহিছে আমি যিটো সময়ত নিজৰ বাক স্বাধীনতাটো আমি এইটো স্পষ্টকৈ ক'বলৈ আমি দ্বিধাবোধ কৰিছিলোঁ বা কোনোবাই আমাক দমাই ৰাখিছিলোঁ কিন্তু আজিৰ তাৰিখত সংবিধানত যিটো আমাক দিছে বাক স্বাধীনতা এইটো আমি ক'বৰ কাৰণে এতিয়া সুযোগটো পাইছোঁ আৰু লগতে মানুহবিলাকে আজিৰ তাৰিখত চবে একো ভয় নকৰাকৈ য'ত যাবলৈ মন যায় তাতে ৰাতি হ'লেও যাব পাৰে গতিকে শংকাবোধ ইয়াত আমাৰ নাই গতিকে মই ভাবোঁ আজিৰ তাৰিখত আমাৰ অঞ্চলত আমি যিটো ভাতৃত্ববোধ হেৰাইছিলোঁ এই ভাতৃত্ববোধ আমাৰ মাজত ঘূৰি আহিছে চবে বিশ্বাস কৰিছে নিশ্চয়কৈ আমাৰ বিটিআৰ অঞ্চলটো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰখন চলি আছে আমি UPPL BJP আৰু GSP নিশ্চয়কৈ এই তিনিটা দলে আমাৰ এই অঞ্চলৰ মানুহক আস্থাত লৈ কাম কৰিব পাৰিছে আৰু সঁচা সঁচাকৈ উন্নয়নৰ কামটো এতিয়া কৰিব পাৰিছে গতিকে আজিৰ এই যাত্ৰাটো ইয়াত হ'ব আৰু অকল ইয়াতে নহয় মই আগতে কৈছোঁ বিটিআৰ অঞ্চলত যিমান আমাৰ পাৰ্টি ব্লক আছে ইয়াত হ'ব আৰু আমাৰ UPPL দলৰ লগতে যিহেতুকে আমাৰ BJP দলেও আমাৰ এই চৰকাৰৰ আমি একেলগে আছোঁ গতিকে BJPৰ আমাৰ সমৰ্থকসকলেও ইয়াত চবে গোট খাইছে গতিকে আজিৰ যিটো আমাৰ যাত্ৰা এইটো শান্তি উন্নয়ন আৰু একতাৰ যাত্ৰা আৰু এই যাত্ৰাক লৈ আমি সদায় ৰাইজৰ মাজত লৈ যাম আৰু এইটোৱেই মূল উদ্দেশ্য পঞ্চম বিটিআৰ শান্তি চুক্তি যে হৈছিল আমাৰ 2020 চনত যে শান্তি চুক্তি হৈছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আমাৰ ইয়াতে যি ৰিভলিউচনাৰী গ্ৰুপছবিলাক আছিলে নিখিল বড়ো ছাত্ৰ সন্থা নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড UBPO সকলে মিলি পেলাই আমাৰ বড়োলেণ্ড অঞ্চলৰ অসমৰ যুগমীয়া চিৰস্থায়ী শান্তিৰ কাৰণে তেখেতসকলে চুক্তি এটা স্বাক্ষৰ কৰিছিলে 2020 চনৰ 27 জানুৱাৰী আজি পঞ্চম
যেটো কিবা আছে আমাৰ দিৱস আছে এইটো আমি উলহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ আমি প্ৰত্যেকটো সমষ্টি আমাৰ বিটিআৰৰ 40টা সমষ্টি আছে তাতে ৰেলী পাতিছোঁ আমি প্ৰত্যেকটো সমষ্টিত আমি ইপিপিএল আৰু বিজেপি একেলগে মিলি পেলাই যেটো আমাৰ বড়োলেণ্ড অঞ্চলৰ শান্তি ঘূৰি আহিল অসমত চিৰস্থায়ী শান্তি এটা ঘূৰি আহিল গতিকে এই শান্তি যে আমাৰ অঞ্চলত ঘূৰি আহিল 40 বছৰ পিছত এইটো আমি উদযাপন কৰি আছোঁ লগতে শান্তি আহাৰ পিছত আমাৰ যেহেতু এটা প্ৰগতিৰ পথত আমি আগবাঢ়ি আছোঁ প্ৰগতিৰ উপলব্ধিৰে আমি এই ৰেলীটো ইয়াতে পাতিছোঁ